কথাটো শুনিবলৈ প্ৰিয় কিন্তু সত্য। যেতিয়া এজনী ছোৱালী বিয়া হৈ অন্য এখন ঘৰলৈ যায়, তেতিয়া চচুৰালত কোৱা হয় যে আমাৰ ঘৰত এইটো হয়, আমাৰ ঘৰত এনেকৈ কৰে, আমাৰ ঘৰত এইটো সময়ত এইটো খোৱা হয়, এইটো সময়ত এইটো কৰা হয়। আগতে তুমি যি কৰিছিলা, এতিয়া আমাৰ ঘৰৰ নিয়মৰ হিচাপত সকলো কৰিব লাগিব। তোমাৰ মা ঘৰৰ তৰিকা এইবিলাক আমাৰ ঘৰত নচলিব। আমি যি খাওঁ তাকে খাব লাগিব, আমি যেনেকৈ থাকোঁ তেনেকৈ থাকিব লাগিব, আমাৰ লগত মিলিব লাগিব। মানে এক প্ৰকাৰৰ বোৱাৰীগৰাকীক চচুৰালে তেওঁলোকৰ অৰ্ডাৰবিলাক শুনাই দিয়ে। আৰু ঠিক সেইমতে বোৱাৰীজনীও সেই ঘৰখনৰ লগত মিলিবলৈ চেষ্টা কৰে। কিন্তু পাৰ্থক্যটো চাব, যেতিয়া শহুৰৰ ঘৰলৈ জোঁৱাই যায়, শাহুৱেকে কিন্তু আগতীয়াকৈয়ে ফোন কৰি জীয়েকক সুধিব যে মাজনী, জোঁৱায়ে কি খাই ভাল পায়, কেনেকৈ থাকি ভাল পায়, মানে জোঁৱাই পচন্দ কি অপচন্দ কি জানিবা জোঁৱায়েকে অকণমান বেয়া পায়, তাৰ আগতীয়াকৈ সমাধান চচুৰালত কৰি থৈ দিয়ে। দেখিছেনে? কিন্তু দুয়োখনেই দুয়োজনৰ বাবে চচুৰাল, কিন্তু এপিনৰ পাৰ্থক্য আৰু আনপিনৰ পাৰ্থক্য, ইয়াকে কয় ভেদভাৱ। যেতিয়া নিজৰ পুতেকে খং কৰে, তেতিয়া মাকে কয়, আমাৰ ল'ৰাটো সৰুৰে পৰা এনেকুৱা, তাৰ অলপ খং আছে, ভাল হৈ যাব এটা সময়ত নিজে নিজে। যেতিয়া নিজৰ জীয়েকে খং কৰে, তেতিয়া মাকে কয়, আমাৰ মাজনী এনেকুৱাই, তাই অকণমান জেদী, তাই অলপ সময়ৰ পাছত নিজে নিজে ভাল হৈ যাব। কিন্তু যেতিয়া বোৱাৰীজনীয়ে খং কৰে, তেতিয়া ক'ব, তোমাক কি মা দেউতাই সংস্কাৰ নিশিকালে নেকি? আৰে ভাই, কি বোৱাৰীজনীক খং উঠিব নোৱাৰে নেকি? বোৱাৰীজনী কি আৱেগ বুলি কোৱা বস্তুটো নাই নেকি? বোৱাৰীজনী কি যন্ত্ৰ নেকি? যদি আপোনাৰ পুত্ৰ, আপোনাৰ ছোৱালীৰ খং উঠিব পাৰে, তেনেহ'লে আপোনাৰ বোৱাৰীজনীও কেতিয়াবা খং উঠাটো স্বাভাৱিক। সেইকাৰণে আপুনি যিদৰে নিজৰ পুত্ৰ আৰু নিজৰ ছোৱালীৰ খঙৰ কাৰণটো জানে, সেইকাৰণে সহ্য কৰিব পাৰে, ঠিক তেনেদৰে বোৱাৰীজনীনো কিয় খং উঠিছে, বোৱাৰীজনীনো কিয় অভিমান কৰিছে, সেই কথাটো জানিবলৈ চেষ্টা কৰক আৰু তাইক সহ্য কৰিবলৈ শিকক। কাৰণ তাইও কাৰোবাৰ ঘৰৰ ছোৱালীয়ে।